মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে ক্লাছ 3 অংকুৰণ পাঠ 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী এইটো পাঠ পঢ়িম। এইটো এটা গল্প দি আছে, কাহিনী দি আছে, এইটো পঢ়িব লাগিব। তো আমালোকে কোৱেশ্চনবিলাক পঢ়িম। তো ক নম্বৰটো দি আছে, স্বৰ্গৰ ৰজাজনৰ নাম কি? স্বৰ্গৰ ৰজাজনৰ নাম কি আছিল? ইন্দ্ৰ। খ নম্বৰটো দি আছে, তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি? বালিমাহী। গ নম্বৰটো দি আছে, দেৱকন্যাই মৰ্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল? এখন তাঁতশাল। ঘ নম্বৰটো দি আছে, দেৱকন্যাই তাঁতশালখন কিয় নিছিল? খ নম্বৰ উত্তৰটো হ'ব, পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবলৈ দেৱকন্যাই লগত তাঁতশালখন। তাৰপিছত কোৱেশ্চন দি আছে, এইবিলাকৰ উত্তৰ লিখিব লাগিব। ক নম্বৰটো দি আছে, দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল? ক নম্বৰটোৰ উত্তৰটো হ'ব, দেৱকন্যাই পৃথিৱীত সূৰ্য এডৰা দেখি বিমুগ্ধ হৈছিল। খ নম্বৰটো দি আছে, তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটায়? খ নম্বৰৰ উত্তৰটো হ'ব, তেওঁ প্ৰথম কিছুদিন বালিমাহীৰ লগত সূৰ্যডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰিছিল। তাৰপিছত গ নম্বৰটো দি আছে, দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল? তাৰপিছত গ নম্বৰটোৰ উত্তৰ হ'ব, লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্য দেৱকন্যাক আমোৱাবলৈ ধৰাত তেওঁ পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল। তাৰপিছত ঘ নম্বৰটো হ'ব, তেওঁ স্বৰ্গলৈ যাব খোজোঁতে কি হৈছিল? ঘ নম্বৰ উত্তৰটো হ'ব, দেৱকন্যাই স্বৰ্গলৈ যাব খোজোঁতে মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীতে থাকিব লগা হৈছিল। ঙ নম্বৰটো হৈছে, দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল? ঙ নম্বৰৰ উত্তৰটো হ'ব, তুমি অখাদ্য বস্তু খাই ভুল কৰিলা বাবে পৃথিৱীতে ময়ূৰ পক্ষী হৈ থাকা আৰু তোমাৰ ফুলাম কাপোৰ সাজেই ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক, এই বুলি দেৱৰাজ ইন্দ্ৰই জীয়েকক কৈছিল। পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া ভোমৰাৰ পাখিৰ পৰা অৰ্থ আনি শব্দ লগত মিলাই পদুম ফুলৰ পাহিত লিখা। কি কৈছে? এই যে পদুম ফুলৰ চকাত যিবিলাক শব্দ আছে, এইবিলাকৰ অৰ্থ এই যে ভোমৰাৰ পাখিত আছে, এইবিলাকৰ পৰা শব্দ ইয়াত লিখিব লাগিব। এইবিলাক শব্দ, এইবিলাক অৰ্থ, এইবিলাক লিখিব লাগিব। তো মই আগতে লিখি ৰাখিছোঁ। এই যে যেনেকৈ নৰ্তকী, ইয়াত আছে নাচনী, হেঁপাহ, ইয়াত আছে আগ্ৰহ, নেৰা নেপেৰাকৈ, ইয়াত আছে একেৰাহে, এনেকৈ পঢ়িব লাগিব। এই যে মই আগতে লিখি ৰাখিছোঁ। নৰ্তকী নাচনী, সৌন্দৰ্য ৰূপ, হেঁপাহ আগ্ৰহ, আমোৱালে আমনি লাগিল, নেৰা নেপেৰাকৈ একেৰাহে। তাৰপিছত দিয়া আছে, পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ কেনেদৰে ভাঙিছে চোৱা, এইবোৰ তলত দিয়া ধৰণেৰে পঢ় আৰু লিখ আহা। কি কৈছে? এই পেঞ্চিলবিলাকত যে যুক্তাক্ষৰ ভাঙি দিছে, এইবিলাকৰ নিচিনাকৈ এইবিলাকত লিখিব লাগিব। ক যোগ ধ, কয় ধয়, এনেকৈ লিখিব লাগিব। তোমালোকে চাই ল'বা। কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে, তলৰ শব্দকেইটাৰ দুয়োটা ৰূপেই পাঠটোত ব্যৱহাৰ হৈছে, যেনে স্বৰ্গ স্বৰগ, মৰ্ত্য মৰত, পক্ষী পক্ষী। তলৰ শব্দবোৰৰো আন এটা ৰূপ পাঠত আছে, বিচাৰি উলিয়াই খালী ঠাইত লিখ আহা। এইবিলাকৰ নিচিনা আৰু ইয়াত পাঠটোত আছে, এইবিলাক বিচাৰি উলিয়াবলৈ কৈছে। বৰ্তা বতৰা, জন্ম জনম, যত্ন যতন, পিতৃ পিতা, বছৰ বছৰ,
নতৰ্কি নাচনি। তাৰপিছত কি দিয়া আছে যুক্তাক্ষৰ গঠন কৰা গ যোগ ধ গধ্যয় ন যোগ ধ নধ্যয় ত যোগ ন তয় নয় ম যোগ ন ময় নয় ব যোগ ধ বয়ধয় দ যোগ ধ দয়ধয় এনেকৈ লিখিব লাগিব। পিছত দিয়া আছে যুক্তাক্ষৰ ভাঙি লিখা মুগ্ধ গধ্যয় এইটো ভাঙিব লাগিব এনেকৈ লিখিব লাগিব তোমালোকে পঢ়ি ল'ব। তাৰপিছত শব্দ গঠন কৰ আহা কি কৈছে বি দিছে এইটো মুগ্ধ দিছে কি হ'ব বিমুগ্ধ বিশুদ্ধ এইটো কি হ'ব বিশুদ্ধ এনেকৈ লিখিব লাগিব তোমালোকে এইটো সেম এনেকৈ দিছে একেই হয় বিমুখ বিমুখ বিপক্ষ বিপক্ষ বিতুষ্ট বিতুষ্ট এনেকৈ। তাৰপিছত কি কৈছে জানি থওঁ আহা ধৰ্ম ধৰম ভক্তি ভক্তি কৰ্ম কৰম ভগ্নী ভগিনী বা ভনী মিত্ৰ মিতিৰ শস্য শইচ পাঠত থকা এক বুজোৱা শব্দবোৰ এৰে আৰম্ভ হৈছে তেনে শব্দবোৰ বিচাৰি উলিয়াই লিখা যেনে এগৰাকী এক গৰাকী এনেকৈ লিখিব লাগিব একবাৰ এদিনাখন এডৰা। তাৰপিছত এইটো পঢ়িব লাগিব তো আমালোকে কোৱেশ্চন এনচাৰবিলাক পঢ়ি লওঁ। 1 নম্বৰটো দিয়া আছে বুদ্ধদেৱৰ দেউতাকৰ নাম কি বুদ্ধদেৱৰ দেউতাকৰ নাম আছিল শুদ্ধোধন। 2 নম্বৰটো দিয়া আছে সিদ্ধাৰ্থ কাৰ নাম বুদ্ধদেৱৰ আন এটা নাম সিদ্ধাৰ্থ। 3 নম্বৰটো দিয়া আছে বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হৈছে বৌদ্ধ ধৰ্ম। 4 নম্বৰটো দিয়া আছে মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল এইটোৰ এনচাৰ হ'ব কলিঙ্গ যুদ্ধত অনেক মানুহ মৰিছিল তাকে দেখি মহাৰাজ অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল। তাৰপিছত দিয়া আছে দলত আলোচনা কৰা ক নম্বৰটো দিয়া আছে ময়ূৰ চৰাইৰ বিষয়ে এইটো ময়ূৰ চৰাইৰ বিষয়ে লিখিব লাগিব। খ নম্বৰটো মাত শুনি ভাল লগা চৰাইৰ বিষয়ে মাত শুনি যে ভাল লগা চৰাই আছে সেইটোৰ বিষয়ে লিখিব লাগিব। আজিৰ ভিডিঅ'টো ইমানলৈকে যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।